কবিতাৰ শিৰোনাম তেতিয়াই ফুলিছিল, কবি ৰাতুল দাস। হৃদয়ৰ খেতেলিত প্ৰেমৰ অনুৰাগ ঢালি চিপ 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 বৰষা জাকৰ টোপাল হৈ সৰি পৰিল তোমাৰ ভালপোৱা। তিতি তিতি বৰষা জাকত জুৰুলি জুপুৰি হলো, লাহে লাহে জাগি উঠিল প্ৰণয়ৰ ৰাগী আৱেশ সনা দুচকুত। আগজাননী নিদিয়াকৈ আবেলিৰ এচাতেৰি প্ৰেম বতাহে তোমাৰ মৌন দুটি ওঠৰ ভাষা গোপনে আহি কৈ গ'ল। আৰু মই নজনাকৈ তোমাৰ মৌনতাই আলফুলকৈ মোৰ হৃদয় উপত্যকাত মুঠি মুঠিকৈ সিঁচি দিলে তোমাৰ অন্তহীন প্ৰেমৰ মায়া সনা সংলাপ। কোনো অজুহাত নোহোৱাকৈ এথোপা আৱেশ হৈ তুমি আহি মোৰ বুকুৰ অলিয়ে গলিয়ে থিতাপি ললাহি। এটি ভাল লগা অনুভূতি হয়। ঠিক ঠিক তেতিয়াই ফুলিছিল মোৰ হৃদয়ৰ চোতালত এপাহ দুপাহকৈ এজোপা তেজ ৰঙী গোলাপ। তুমি জানানে, এতিয়া তোমাৰ সুগন্ধিত পাউলে মোৰ আকুল হিয়া চিপ 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 বৰষা জাকৰ টোপাল হৈ সৰিল তোমাৰ ভালপোৱা।